আজি কোকৰাঝাৰ মেডিকেল কলেজৰ কাৰণে খুব মানে এটা উৎসাহৰ দিন। প্ৰথমবাৰৰ বাবে 4টা ডায়েলিচিছ মেচিন ইয়াত স্থাপন কৰা হৈছে আৰু এইটো আমি উদ্বোধন কৰিবলৈ সুযোগ পাইছোঁ আজি। তাৰ কাৰণে কংগ্ৰেচুলেশ্যন টু মেডিকেল কলেজ ফ্ৰেটাৰ্নিটি অফ দি কোকৰাঝাৰ মেডিকেল কলেজ। তেওঁলোকৰ প্ৰচেষ্টাত আজি এইটো সম্ভৱ হৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিয়ে মানে স্বাস্থ্য পৰিয়াল কল্যাণ চাই আছে, এতিয়া অৱশ্যে কেইদিনমান আগতে অন্য মিনিষ্টাৰক দিলে, কিন্তু তেখেতৰ উদ্যোগতে সম্ভৱ হ'ল, কাৰণ ডায়েলিচিছটো খুব প্ৰয়োজন হৈ গৈছে আৰু এতিয়া জনোৱা মতে 4টা মেচিন দিনত 12জনকৈ ডায়েলিচিছ আমি কৰিব পৰা অৱস্থা হ'ল। তো এইটো খুব ভাল এটা ইনিচিয়েটিভ আৰু আজি দিনক দিনে বিভিন্ন বেমাৰৰ কাৰণে কিডনি ৰিলেটেড বেমাৰ, তাৰ কাৰণে আজি মানে ডায়েলিচিছ এইটো খুব প্ৰয়োজন হৈ গ'ল আৰু ৰুৰেল এৰিয়াত তাৰ পেচেণ্টবিলাক ডায়েলিচিছ পেচেণ্টটো বাঢ়ি গৈ আছে। তো বিশেষকৈ কোকৰাঝাৰৰ মানুহবিলাকে ডায়েলিচিছ কৰিব লাগিলে বঙাইগাঁও যাব লগা হৈছিল আৰু গভৰ্ণমেণ্ট মানে যিটো হস্পিটেলবোৰ আছে চিভিল হস্পিটেল তাত এনেকুৱা সুবিধা নাছিল। তো কোকৰাঝাৰ মেডিকেল কলেজত ডাঙৰ এটা ইনিচিয়েটিভ বুলি ক'ব লাগিব, আহি গৈছে আৰু বিশেষকৈ যিটো প্ৰথম চাগে ইয়াত আমাৰ স্পেচিয়েলাইজ ডক্টৰৰ প্ৰয়োজন, এতিয়ালৈকে পষ্টবিলাক ফিল আপ হোৱা নাই। এতিয়া যিবিলাক ডায়েলিচিছ প্ৰচেছত অলৰেডি আছে তেওঁলোকক কণ্টিনিউ কৰিবৰ কাৰণে ইকিন কৰিব, যে ছেকেণ্ড চাইকেল বা থাৰ্ড চাইকেলৰ পৰা যিবিলাকে ডায়েলিচিছ কৰিবৰ কাৰণে বেলেগত যাব নোৱাৰে সেইবিলাকক ইয়াত কৰিবলৈ দিয়া হয়। এইখিনি সুবিধা অহাৰ কাৰণে এই কোকৰাঝাৰত যথেষ্ট মানুহে সহায় মেডিকেল কলেজ কেম্পাছত মানে ব্লাড বেংক কোকৰাঝাৰ চিভিল হস্পিটেলত আছে যদিও কেম্পাছত নাই মেডিকেল কলেজ। নাই, ইয়াত বহুতখিনি টেকনিকেল অলপ মানে কথা আছে। তাতে আমাৰ মেডিকেল কলেজটো স্থাপন হৈছে যদিও বহুত ক্ষেত্ৰত আমাৰ মানে টেকনিচিয়ানৰো অভাৱ দিছে। সেইকাৰণে ব্যৱস্থা লৈ আছে BTC কাউন্সিলৰ পৰাও আৰু ষ্টেট গভৰ্ণমেণ্টেও কোৱা হৈছে। পেচেণ্টটো যোৱা বছৰলৈকে NMC যেতিয়া আহিছিলে প্ৰায় মানে বহুত কম আছে, নিজাববীয়াভাৱে 250 বা 300তকৈ বেছি যোৱা নাছিল। তো আজি কিন্তু এইটো খুব মানে এটা ইনস্পায়াৰিং হয়, যিটো ৰেকৰ্ড পাই আছোঁ যে যোৱা ছিজনত ছামাৰ ছিজনত গৰমৰ দিন 700 ক্ৰছ কৰিছে আৰু বৰ্তমান যিটো ঠাণ্ডাৰ দিন আহিছে অলপ কমি যায়, বেমাৰবিলাক কম হয়, তথাপিও 400 ক্ৰছ কৰিছে প্ৰত্যেক দিনত OPD দিনক দিনে বাঢ়ি আছে। তো NMCৰ কাৰণে গাইডলাইন মতে যিখিনি টাৰ্গেট আমি মিট কৰিব লাগে যে 1:8 পেচেণ্টৰ কথা, সেইটো ক্ৰছ কৰিবলৈ গৈ আছে। যথেষ্ট মানুহৰ মাজত পাব্লিকৰ মাজত এটা আস্থাও বাঢ়িছে এই মেডিকেল কলেজ